আমার দলের কার্যসূচী আমার ব্লক এইটো গুমা ব্লগৰ প্ৰায় যিমান বোৰ্ডৰ প্ৰেচিডেণ্টবিলাক আছে ছেক্ৰেটাৰীবিলাক আছে তেখেতক মাতা হৈছে হিচাপে যথেষ্ট মেম্বাৰ সদস্য ৱাৰ্কাৰবিলাক উপস্থিত হৈছে। অৱশ্যে আমি আমাৰ পাব্লিক কংগ্ৰেছক মাতা নাই, খালি দলৰ যিসকলৰ দায়িত্ব আছে তেখেতক মাতি আজি উপস্থিত আমি দলৰ যি ইলেকশ্যন যি আগবাঢ়ি আছে আমাৰ লোকসভা ইলেকশ্যন ইয়াৰ কাৰণে আমি কেনেকা সাজু হ'ব লাগে, কেনেকা এই বেটেলত মানে আহিব লাগে, যে আমাৰ বিৰোধী দলৰ এগেইনষ্টত কেনেকা কাম কৰিব লাগে সেই গোটেইবোৰ আমি ট্ৰেইনিং স্বৰূপে কাম কৰি আছোঁ। না শুনক, এইবাৰ কোকৰাঝাৰৰ সদায় আমাৰ উন্নয়নৰ ইছ্যুৱে মেইন ইছ্যু হয়। আমাৰ খাৱা লোৱা দালি তেল লৱণ সেইবোৰৰ দাম বৃদ্ধি হৈছে, সেইবিলাক ইউজুৱেলি মেইন ইছ্যু হয়। আৰু আমাৰ নিবনুৱা অৱস্থা যে চাকৰি বাকৰি নাইকিয়া হ'ল গ'ল, আৰু ইয়াৰ উপৰিও যে আমাৰ কাৰখানা কল কাৰখানা ইণ্ডাষ্ট্ৰি সেইবিলাক নাইকিয়া হৈ গ'ল, সেইবিলাক নৰ্মেলি মেইন ইছ্যু হয়। কিন্তু এইবাৰ সেইটো মেইন ইছ্যু নহয়। নৰেন্দ্ৰ মোদী শাসন এনেকুৱা শাসন কৰিলে যে এইবাৰৰ নিৰ্বাচনটো খাৱা লোৱাৰ নিৰ্বাচন নহ'ব, আমাৰ ৰাস্তা দলাং বনোৱাৰ উন্নয়নৰ নিৰ্বাচন হয়। সেই নিৰ্বাচনটো আমাৰ গণতন্ত্ৰৰ দেশক ৰক্ষণাবেক্ষণা কৰাৰ নিৰ্বাচনেই হ'ব। এই নিৰ্বাচনটো আমাৰ সংবিধানৰ ৰক্ষণাবেক্ষণা কৰাৰ নিৰ্বাচনেই হ'ব। এই নিৰ্বাচনটো যে ছেকুলাৰিজিম, আমি যে জাতি জনগোষ্ঠী গোটেই ভাৰতবৰ্ষৰ ভাষা বাকী সংস্কৃতি থকা সেই সংস্কৃতিবোৰ সেই ভাষা ধৰ্মক ৰক্ষা কৰাৰ নিৰ্বাচন হ'ব। এই গোটেই বস্তুবোৰক সংবিধানৰ এগেইনষ্টত আনপাৰ্লিয়ামেণ্টাৰীভাৱে যি বিজেপি ইডি আইবি সকলোকো লগাই পেলাই যে ভাৰতবৰ্ষৰ যে নীতি নিয়মবিলাক ধ্বংস কৰি আছে ইয়াৰ বিৰুদ্ধে নিৰ্বাচন হ'ব। যিহেতু না সদায় বিজেপি ডাঙৰ মিটিং মাতাং কৰি আছে। যেতিয়া কৰ্ণাটকৰ যে নৰেন্দ্ৰ মোদী যে ৰোড শ্ব' লৈছিল 7-8টা ৰোড শ্ব' লক্ষ মানুহ তেখেতৰ লগত মানে যোগদান দিছে, আৰু এটা ঢেউ আহিছিল যে কৰ্ণাটকত বিজেপি আহিব। কিন্তু লাষ্টত তেখেতসকলৰ যিমানে আশীৰ্বাদ লোৱা কোনোবাৰ, কিন্তু এই আশীৰ্বাদ দি জিকা নাই, যে কংগ্ৰেছে জিকি আহিছে। এই গতিকে এইবাৰ ৰাইজসকলে ভাৰতবাসী ৰাইজসকলে চবেই জানে যে বিজেপিয়ে ৰাইজসকলৰ স্কুল কলেজক ইম্পৰ্টেণ্ট নিদিয়াকৈ, ৰাইজৰ উন্নয়নক নিদিয়াকৈ, আমাৰ স্বাধীন ভাৰতৰ স্বাৰ্থ কাম নকৰাকৈ তেখেতৰ হিটলাৰী শাসনবোৰ ইম্প'জ কৰি আছে, যে সেইবোৰ গোটেই জানে। গতিকে এইবাৰ ৰাইজসকলে যে দেশক যে আকৌ স্বাধীনত আনিব লাগে, দেশক যে আকৌ এনেকুৱা শাসনৰ পৰা স্বাধীন দিব লাগে, ইয়াৰ লাগি আছে। গতিকে ভোট এইবাৰ বিকল্পভাৱে এই আমাৰ BTCটো কংগ্ৰেছী হ'ব। নাই এনেকুৱা আমি নক'ম আজিৰ তাৰিখত, কিন্তু দেখা যায় যে আজিৰ তাৰিখত বিজেপিক ভোট নিদিব, কিন্তু আমাৰ 1 নং কোকৰাঝাৰ লোকসভাত বিকল্প কংগ্ৰেছ। কাৰণ বিজেপিক কোনে ভোট দিব? চাওক, আজি তাৰিখত বড়োসকলে যিসকলে আন্দোলনজীৱীসকল আজি আন্দোলন কৰি ইমান 50-60 বছৰ আন্দোলন কৰি BTC জন্ম দিছিল তেখেতসকলে, কিন্তু BTC আজিৰ তাৰিখত কি থাকিলে? 16টা ডিপাৰ্টমেণ্ট আকৌ অসমত ঘূৰি লৈ গ'ল। তাৰমানে আন্দোলন মানে কি হইল? বহুত আশা আকাংক্ষা আছিল, গতিকে আজি বড়োসকলে বিজেপিক অৰ্থাৎ UPPলৈ ভোট নিদিব। আনফালে মাইনৰিটি মুছলমান মাইনৰিটিসকলে ছেকেণ্ড লাৰ্জেষ্ট আমাৰ 1 নং লোকসভাত তেখেতসকলে কিয় ভোট দিব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ খুলিলে প্ৰেছে মিডিয়াই যে কেনেকুৱা মুছলমানক ধ্বংস কৰিব লাগে, কেনেকুৱা মাইনৰিটি ধৰ্মাৱলম্বীসকলক ধ্বংস কৰিব লাগে কৰোণা নিচিনা, যে গুৱাহাটী টাউনত কেনেকুৱা চাফাই কৰিব লাগে, সেইবিলাক আনপাৰ্লিয়ামেণ্টাৰী কথাবোৰ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলাই আহে। সদায় উচ্ছেদৰ কথা ওলাই আহে, সদায় মাদ্ৰাছাৰ বিৰুদ্ধে ওলাই আহে। তেখেতক এই পৰ্যায়ত মাইনৰিটিসকলে কেনেকুৱা ভোট দিব UPPলক? সেই গতিকে আজিৰ তাৰিখত আৰু আদিবাসীৰ কথাটো কওক, আদিবাসীসকলৰ উদ্দেশ্য আছে। তেখেতসকলক ডেভেলপমেণ্ট কাউন্সিল বুলি এটা একৰ্ড দিছিলে, ইয়াৰ পেকেজ নাই। 215 কোটি দিবা কথা আছিল, কিন্তু আজি ইলেকশ্যন অহাকালি আহিছে 15 কোটি দিছে। সেই গতিকে সেইবোৰ বহুত অৱস্থা, তেখেতৰ ভাষাৰ অৱস্থা যে তেখেতসকলৰ নিজৰ স্ক্ৰিপ্ট লাগে, ৰোমান্স স্ক্ৰিপ্ট কৰি আছে, সেইটো হোৱা নাই। আৰু ইয়াৰ উপৰিও তেখেতসকলে জনগোষ্ঠীকৰণ বিচাৰিছে, সেইটো হোৱা নাই। এই গতিকে আদিবাসী 3rd লাৰ্জেষ্ট ভোটাৰ্ছ আমাৰ এই সমষ্টিত, তেখেতসকলে কি কাৰণত UPPলক দিব, BPFক দিব? সেইবিলাক মেইন কাৰণ যে এইবাৰ এই নিৰ্বাচনত আমাৰ নৱ কুমাৰ চৰণীয়া ডাঙৰীয়াটো কোনো ঢেউ নাই। এই গতিকে এইবাৰ বিকল্প কংগ্ৰেছে আৰামছে ওলাই যাব। তেখেতসকলে এইবিলাক এনে উইদাউট এনি ডাটা, উইদাউট এনি লজিক,
উইদাউট এনি পিপল সাৰ্ভে তেখেতসকলে ইচ্ছা মতন খুব পাৰে তেখেত কাৰণ সাহস দল এই গতিকে তেখেতৰ খোৱাৰ লগত কোনো কাৰণে আজি গ্ৰাউণ্ডত আহিব লাগিব ৰাইজসকলে আজি চাওক ইয়াত ওচৰতে ইউ পি এফৰ মিটিং সভা হৈ আছে সেই সভাত যিসকলে গৈছে তেখেতসকলে পইচা ল'বলৈ গৈ আছে এজন অলপ আগতে মই এটা টেম্পত এজন মানুহ আহে এটা টেম্পত 3জন মানুহ আহে আমি ৰাখি সুধিছে যে আপুনি ক'ত যাব ইউ পি এফত হে আপুনি কংগ্ৰেছৰ মানুহ আমি আপোনাৰে মানুহ হয় কিন্তু তেখেতসকলে আমাৰ 300 টকা দিছে খাক বা 500 টকা দিছে সেই গতিকে আমি পইচাটো ল'বলৈ আহিছে কিন্তু ভোটটো কংগ্ৰেছক দিব তেনে অৱস্থাত ইউ পি এফত যিমানে কথা নাকক একেবাৰে মিছা কথা ৰাইজসকল খুব দুখৰ কথা আজিৰ তাৰিখত ইউ পি এফ কেতিয়াও নিজিকে ফেক্টৰটো বি পি এফৰ লগত কংগ্ৰেছৰ লগত হ'ব যে মই আগতীয়াকৈ কৈছে এটা টেম্পত এজন মানুহ আহিছে ইউ পি এফৰ কাৰণে যোগদান দিব আৰু কোন দূৰৰ দথমাৰ পৰা আহিছে ফকিৰাৰ পৰা আহিছে ইয়াৰ বাসী মানুহবিলাক নাই লৈ যদি তেখেতসকলে কয় যে এইবাৰ কোনো আমাৰ ফেক্টৰ নাই ইউ পি এফলৈ অকলে ওলাই যাব সেইবিলাক খুব মানে আননেচেচাৰী আৰু উইদাউট এনি লজিক খোৱাবিলাক কোনো কিবা নাই ফেক্টৰ নাই